আজিৰ পৰা আৰু ভিক্টৰ দাস বুলি নকওঁ, ভিক্টৰ দা বুলি কওঁ। কাৰণ যেনেকৈ ভিক্টৰ দাই জুবিন দাক ভাল পাইছিল, ঠিক তেনেকৈ জুবিন দাও ভিক্টৰ দাসক ভাল পাইছিল। চাওক আপোনালোকে। আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকে আছে, ধুনীয়াকে আছে, একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই। সেইটো চাগে মোৰ লগত থকাৰ কাৰণে খালি বেয়া কথা ক'ব নোৱাৰিব, বেয়া কথা গালি পাৰিব পাৰিব, ভালখিনি লওক, তাৰ বেয়াখিনি ল'ব নালাগে। ভালখিনি লওক, বেয়াখিনি নল'ব। জুবিন দাই তেওঁক বাৰে বাৰে কৈছিল, তই ভিক্টৰ আৰু বেয়া কথা নকবি, বেয়া গালি দি, কিন্তু সেই হিচাপত দি যাতে এই বেয়া কথাবোৰ নোলায়। তেওঁ ভাল পাইছিল কাৰণে তাক সেইবোৰ উভতাই। জুবিন দাই যিটো বস্তু ভাল পায় আমিও ভাল পাওঁ, কথা এটাই, জুবিন দাই যিটো বস্তু ভাল পায় আমি, কিন্তু নহয় বেয়াটো নহয়। চাপ'জ যে তেওঁ মদ খাইছিল বুলি আমিও খাব লাগিব তেনে কোনো কথা নাই, তেওঁৰ ভাল গুণবোৰ লওঁ। যেনেকৈ আমি জুবিন দাৰ কাৰণে কিছুমান বস্তু বাদ দিছোঁ, যেনেকৈ তেওঁ মদ খাইছিল, চাদা খাইছিল, সেইবিলাক বস্তু আমাক ফ'ল' কৰিব লগা নাই, কিন্তু তেওঁ ভাল কি কি কৰিছে সেইবোৰ বস্তু আমাক ফ'ল' কৰিব লাগিব, হয়নে নহয় ৰাইজ? তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।